নমস্কাৰ বন্ধুসকল, জীৱনত আমি পাওঁ বহুত বস্তু, কিন্তু আমি হিচাপ ৰাখোঁ সেইখিনি কথাৰ যিখিনি আমি পাব নোৱাৰিম। যেতিয়া দুখ আহে তেতিয়া আমি স্থিৰ হৈ যাওঁ, জীৱনৰ দিশ বিচাৰি নাপাওঁ, আৰু যেতিয়া সুখ আহে তেতিয়া আমি অস্থিৰ হৈ যাওঁ আৰু দিশ হেৰুৱাই পেলাওঁ। অতি আচৰিত মানুহৰ চৰিত্ৰ। মানুহক নিজৰ দুখে বেদনা দিয়ে আৰু বেলেগৰ সুখেও মানুহক বেদনা দিয়ে। কোনোৱে গছ হৈ সমাজক ছাঁ দি ফুৰিলে, কিন্তু তেওঁৰ নিজৰ মানুহেই প্ৰতিদিনে তেওঁক অলপ অলপকৈ কাটি গ'ল। সেইবাবে জীৱনত কেতিয়াও নিজকে বেলেগৰ প্ৰতি বেছিকৈ আসক্ত কৰি ল'ব নালাগে, কিয়নো সময় পাৰ হৈ গ'লে মানুহে সকলো কথা পাহৰি যায় আৰু কোনো কাৰণ নোহোৱাকৈ নিজৰ মানুহকে কন্দুৱাই দিয়ে। মনত ৰাখিব, অন্ধকাৰত যিটো চাকিয়ে গোটেই ৰাতি পোহৰ বিলাই থাকে, ৰাতিপুৱা হ'লেই মানুহে সেই চাকিটোকে নুমুৱাই দিয়ে। যিটো হৈ গ'ল তাৰ বিষয়ে আৰু ভাবিব নালাগে, যিটো পাই গ'ল তাক কেতিয়াও হেৰুৱাব নালাগে। জীৱনত সেইসকলেই উন্নতি কৰে যিয়ে সময় আৰু পৰিস্থিতিক লৈ কেতিয়াও নাকান্দে। বন্ধুসকল, আমাৰ প্ৰতিটো দুখৰ কাৰণ আমাৰ অসফলতা, আৰু আমাৰ অসফলতাৰ কাৰণ আমাৰ চিন্তাধাৰা। আপোনাৰ ভিতৰত পৃথিৱী জয় কৰাৰ শক্তি আছে, কিন্তু সেই শক্তিক জাগ্ৰত কৰিবলৈ প্ৰথমে আপুনি নিজক প্ৰকৃতভাৱে চিনি পাব লাগিব। হাতী সকলোতকৈ শক্তিশালী জন্তুৰ ভিতৰত অন্যতম, কিন্তু এডাল সৰু আৰু পাতল শিকলিৰে বান্ধ খাই থাকে। হাতীয়ে যদি বিচাৰে অতি সহজেই সেই শিকলিডাল ছিঙি পেলাব পাৰে, কিন্তু নিছিঙে, কাৰণ সৰু কালৰ পৰাই সেই শিকলিডালেৰে হাতীটোক বান্ধি ৰখা হৈছে, আৰু সৰু থাকোঁতে সেই শিকলিডাল হাতীটোৱে ছিঙিব পৰা নাছিল। আৰু সেইবাবেই হাতীটোৰ মনত এই কথাটো বহি যায় যে সেই শিকলিডাল সি কেতিয়াও ছিঙিব নোৱাৰিব। সেইবাবে সেই হাতীটো ডাঙৰ আৰু শক্তিশালী হোৱাৰ পিছতো নিজৰ ভুল বিচাৰ আৰু ভুল ধাৰণাৰ কাৰণে সেই শিকলিডালক কেতিয়াও ছিঙিবলৈ চেষ্টা নকৰে। বন্ধুসকল, আমাৰ লগতো সাধাৰণতে এনেকুৱাই হয়। সৰু সৰু দুখ আৰু সৰু সৰু সমস্যাবোৰে আমাক ইমান বিচলিত কৰি পেলায় যে আমি মনত এটা ধাৰণা বহাই লওঁ যে যেতিয়ালৈকে এই সৰু সৰু দুখ আৰু সৰু সৰু সমস্যাবোৰ আমাৰ জীৱনৰ পৰা আঁতৰি নাযায়, আমি জীৱনত আগুৱাই যাব নোৱাৰোঁ, আমি সফল হ'ব নোৱাৰোঁ। আমি পাহৰি যাওঁ যে সমস্যা সকলোৰে জীৱনতে আছে আৰু জীৱনলৈ সমস্যা আহিয়েই থাকিব। কিন্তু যদি আমি উদাস হৈ হাতত হাত থৈ বহি পৰোঁ, তেতিয়া আমাৰ সম্পূৰ্ণ জীৱন আৰু অতি মূল্যৱান সময় কেৱল ভাবি ভাবি নষ্ট কৰি দিব লগা হ'ব, আৰু শেষত আমাৰ লগত থাকিব কেৱল আক্ষেপ আৰু অসফলতা। সেইবাবে জীৱনত কেতিয়াও ৰিস্ক ল'বলৈ ভয় নকৰিব, কাৰণ ৰিস্ক ল'লে হয় আপুনি জয়ী হ'ব আৰু সফলতা পাব, আৰু যদি হাৰি যায় তেন্তে আপুনি নতুন শিক্ষা আৰু অভিজ্ঞতা পাব। জীৱনৰ কিছুমান সিদ্ধান্ত বহুত কঠিন হয়, আৰু এই কঠিন সিদ্ধান্তবোৰেই আমাৰ জীৱনক সলনি কৰি দিয়ে। জীৱনত সফলতা পাবৰ বাবে তিনিটা বস্তুৰ অত্যন্ত প্ৰয়োজন হয়: সঠিক সময়, সঠিক পদ্ধতি আৰু সঠিক চিন্তা। জীৱনত কেতিয়াবা এনেকুৱাও হয় যে আমি শুদ্ধ, কিন্তু নিজকে শুদ্ধ বুলি প্ৰমাণিত কৰিবলৈ আমি কোনো উপায় বিচাৰি নাপাওঁ। তেনেকুৱা সময়ত সদায় ধৈৰ্য ধৰিব, কাৰণ আপোনাৰ হৈ এদিন সময়ে নিজেই সাক্ষী দিব আৰু আপোনাক শুদ্ধ বুলি প্ৰমাণিত কৰিব। লাগিলে যিমানেই জটিল পৰিস্থিতি নহওক, নিজৰ মনোবল সদায় জীয়াই ৰাখিব। লাগিলে বনি যাওক আপুনি মহাৰাজ, মনত সদায় এজন ফকীৰক জীয়াই ৰাখিব। হাৰি যাওক লাগিলে আপুনি সকলো এই জীৱনত, কিন্তু আকৌ জিকাৰ সপোনটো জীয়াই ৰাখিব, আকৌ জিকাৰ সপোনটো জীয়াই ৰাখিব। আপুনি আপোনাৰ কাৰ্যদক্ষতাক ইমান বৃদ্ধি কৰক যে আপোনাক হৰুৱাবলৈ চেষ্টা নহয়, ষড়যন্ত্ৰ কৰিব লগা হয়। বন্ধুসকল, পূজা হৈ যোৱাৰ পিছত গছৰ তলত থৈ দিয়া ভগৱানৰ ভঙা মূৰ্তিবোৰ দেখি এইটো বুজি পালোঁ যে কোনো কাৰণতে জীৱনত নিজক ভাঙি যাবলৈ দিব নোৱাৰি, কাৰণ ভাঙি যোৱাৰ বাবে যেতিয়া ভগৱানকে ঘৰৰ পৰা বাহিৰত গছৰ তলত থৈ আহিব পাৰে, তেনেহ'লে ভগৱানৰ তুলনাত আমি কোন? ভোকত থকা পেট, খালী হৈ থকা পকেট আৰু মিছা প্ৰেম, এয়া দুখ নহয়, এয়া হ'ল হাথিয়াৰ।
যিবোৰে আমাক কৰে আহি থকা জীৱন যুদ্ধলৈ তৈয়াৰ। এই কথাষাৰ বুজি লৈ নিজকে চম্ভালি লৈ যিসকলে তেওঁলোকৰ বাবেই খোল খায় সফলতাৰ দুৱাৰ, সফলতাৰ দুৱাৰ। বন্ধুসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক এইটোৱেই বুজাব খুজিছো যে জীৱনৰ সৰু সৰু সমস্যাবোৰকে আমি বহুত ডাঙৰ সমস্যা বুলি মানি লওঁ, উদাস হৈ যাওঁ আৰু নিৰাশাই আমাক ঘেৰি ধৰে। আৰু এইবোৰ সেই সময়ত হয় যেতিয়া আমি আমাৰ কেৰিয়াৰ আৰু ভৱিষ্যত গঢ়িবৰ বাবে কষ্ট কৰিব লাগে। অকল প্ৰেম বিচাৰি ঘূৰি ফুৰা সকলৰ এদিন মন ভাঙি যায় আৰু জীৱনত পিছ পৰি যায়। কিন্তু নিজৰ লক্ষ্য বিচাৰি আগুৱাই গৈ থকা সকলে জীৱনৰ পৰা বহু কিছু পায়। যদি কেতিয়াবা অন্তৰ দুখত থাকে আৰু মনলৈ বেয়া ভাৱ আহে, তেতিয়া নিজক এই কথাষাৰ সোঁৱৰাই থাকিব, মোৰ জীৱনৰ প্ৰতিটো পথ মই এদিন নিজেই সজাই তুলিম। মোৰ মনত আত্মবিশ্বাসৰ কিমান শক্তি আছে মই মোৰ লক্ষ্যক দেখাই দিম, মই মোৰ লক্ষ্যক দেখাই দিম। নিজৰ ভুলৰ বাবে কেতিয়াও আনক নুদুখিব, কাৰণ আপোনাৰ প্ৰতিটো সমস্যাৰ মূল কাৰণ আপুনি নিজেই, আৰু আপুনিয়ে সেই সমস্যাৰ সমাধান কৰিব পাৰিব। ভিডিঅ'টোৰ শেষত এটাই কথা কওঁ, ভাঙি যোৱা সপোনৰ পাহাৰ গঢ়িছে, তথাপি জীৱনত যুঁজাৰ উৎসাহ কমা নাই। নাহাৰিছো নাহাৰিম মই এই জীৱনত, প্ৰতিদিনে নতুন সপোনৰ জোৱাৰ উঠিছে, প্ৰতিদিনে নতুন সপোনৰ জোৱাৰ উঠিছে। এই পৃথিৱীত সকলো কথাই সম্ভৱ, কেৱল যোগাত্মক চিন্তাধাৰাৰে আগবাঢ়ক আপুনি আপোনাৰ লক্ষ্যৰ ফালে। মই লগ পাম আপোনালোকক পিছৰটো ভিডিঅ'ত, যাৰ দ্বাৰা আপোনাৰ মনত যোগাত্মক চিন্তাধাৰাৰ পৰিমাণ বৃদ্ধি পাব আৰু আপোনাক দেখুৱাব জীৱন যাপনৰ এক নতুন দিশ। ধন্যবাদ।